নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰিম্পি গাঁৱলীয়া বুঢ়ী চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো চাই সকলোৱে ভাল পাব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব দেই সকলোৱে, নোচোৱাকৈ নাথাকিব আকৌ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাবলৈও নাপাহৰিব। তেতিয়াহ'লে বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইফালে আছে আমাৰ এইজনী দেহী, এইজনী আমাৰ সৰু কৃষ্ণ ভাগিন হয় এজনী। কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে আমাৰ সৰু কৃষ্ণজনীক। জনাবলৈ নাপাহৰিব আকৌ। এইফালে সৰু কৃষ্ণৰ মাক, মাকে পুৰা গোপীৰ ওপৰত ৰেডি আৰু। এইফালে চবে ব্যস্ত হৈ আছে আৰু। চবে ফটো তোলাত ভিডিঅ' কৰাত ব্যস্ত। এইফালে হৈছে পুতনা। সম্পূৰ্ণ হোৱা নাই বাৰু, বাকী মুখত মেকআপ কৰিবলৈ আছে। ড্ৰেছযোৰহে পিন্ধিছে। বেছি হুলস্থুল হৈ থকাৰ কাৰণে মুট কৰি দিলোঁ বাৰু। এইফালে হৈছে আমাৰ কৃষ্ণ, ডাঙৰ কৃষ্ণ। কৃষ্ণও পূৰা মানে ফটো উঠাত ব্যস্ত আৰু। মাতিলোঁ, মতাৰ পিছত ভিডিঅ' কৰিছোঁ বুলি কৈছোঁ, লাজে পাইছে বাৰু। পিছত বা দেখুৱাব পাৰোঁ নে নোৱাৰোঁ, সেইকাৰণে এতিয়া দেখুৱাই দিছোঁ বাৰু। যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা
আমি এতিয়া ঘৰলৈ উভতি গৈ আছোঁ। ঘূৰি আহোঁতে বাৰু ৰাতিপুৱাই গ'ল, 5:30 6টাতো বাজিয়ে গ'ল। ৰাতিপুৱা পৰিৱেশটোও ভাল লাগি আছিল, সেইকাৰণে ভাবিলোঁ ভিডিঅ'কে কৰি দিওঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, বাই বাই। আহিম আকৌ এটা নতুন ভিডিঅ'।